কিয় দক্ষিণ ভাৰতীয় ছবিসমূহ ছবিগৃহত অধিক সফল হয় বলিউডৰ বৃহৎ বাজেটৰ ছবিসমূহৰ তুলনাত দক্ষিণ ভাৰতীয় ছবিসমূহৰ এই সফলতাৰ আঁৰৰ কাৰণ কি স্বাগতম জনাইছো আপোনালোকক ব্ৰেইন ইউটিউব চেনেললৈ আমাৰ আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক অলপতে গোটেই বিশ্বতে টুলপাৰ লগাবলৈ সক্ষম হোৱা দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ পুষ্পাৰ কথা আমি সকলোৱে জানো এইখন এখন তেলেগু ছবি এই ছবিখন নিৰ্মাণ কৰোঁতে প্ৰায় 200 পৰা 250 কোটি টকা ধন ব্যয় কৰা হৈছিল কিন্তু বৰ্তমানলৈকে এই ছবিখনে প্ৰায় 365 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সেই সময়তে ৰাজকুমাৰ ৰাও আৰু ভূমি পাণ্ডেকাৰ অভিনীত বাধাই দিয়া ছবিখনো মুক্তি দিয়া হৈছিল কিন্তু এই ছবিখনে সিমানখিনি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল এইটো এটা সাধাৰণ উদাহৰণ এনে ধৰণৰ বলিউডৰ বহুত ছবি আছে যিবোৰ ব্যয়বহুল প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ পাছতো সিমানখিনি সফলতা লাভ কৰিবলৈ সক্ষম নহয় আজিৰ এই ভিডিঅ'ত আমি ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম প্ৰথমে আমি জানি লওঁ যে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগটো ক্ৰমে তামিল তেলেগু মালায়ালাম আৰু কানাড়া এই চাৰিওটা চলচ্চিত্ৰ উদ্যোগ লগ হৈ গঠন কৰা হৈছে আৰু এই চাৰিওটা চলচ্চিত্ৰ উদ্যোগ ক্ৰমে চেন্নাই কোচি হায়দৰাবাদ আৰু বেংগলোৰ ইয়াত অৱস্থিত এতিয়া যদি আমি ভালদৰে চাবলৈ যাওঁ তেন্তে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ বিশেষকৈ তেলেগু চলচ্চিত্ৰ উদ্যোগে কেৱল দুখন ৰাজ্যতে অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাতে প্ৰায় 100 পৰা 200 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় আনহাতে বলিউডৰ চলচ্চিত্ৰসমূহ দেশৰ বিভিন্ন ৰাজ্যৰ ছবিগৃহত একেলগে মুকলি কৰা হয় তদুপৰি এই চলচ্চিত্ৰসমূহ হিন্দীত নিৰ্মাণ কৰা হয় যাৰ বাবে ইয়াৰ দৰ্শকৰ পৰিমাণ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰতকৈ যথেষ্ট পৰিমাণে বেছি হয় কিন্তু তথাপিও বলিউডৰ বহুতো বৃহৎ কাৰিকৰী ব্যয়বহুল ছবিও সফল হ'বলৈ সক্ষম নহয় এই পাৰ্থক্য কাৰণ কি আজি আমি ইয়াৰ প্ৰধান কাৰণৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম ক'বলৈ গ'লে ইয়াৰ বহুতো কাৰণ আছে তাৰ ভিতৰত বলিউডৰ চলচ্চিত্ৰসমূহৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ইয়াৰ স্থানীয় ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহৰ সৈতে এক ডাঙৰ প্ৰতিযোগিতা হয় কাৰণ প্ৰতিখন ৰাজ্যৰে নিজ নিজ স্থানীয় ভাষাত নিৰ্মিত চলচ্চিত্ৰ উদ্যোগ আছে সেইবাবে যদি বলিউডৰ কোনো এখন ছবিৰ সৈতে একেটা সময়তে স্থানীয় ভাষাত নিৰ্মিত এখন ছবি মুক্তি দিয়া হয় তেন্তে দৰ্শকে নিজ ভাষাত নিৰ্মিত ছবিখনক অধিক গুৰুত্ব দিব যাৰ বাবে বলিউডৰ ছবিখনে সিমানখিনি সফলতা লাভ কৰিবলৈ সক্ষম নহয় আনহাতে আন এটা কাৰণ হ'ল বলিউডৰ ছবিসমূহ এটা পৰিসৰতে অৰ্থাৎ চহৰ অঞ্চলৰ বৃহৎ ছবিগৃহসমূহতে সীমাবদ্ধ থাকে যাৰ বাবে সৰু সৰু অঞ্চলৰ লোকসকলে ইয়াক উপভোগ কৰিবলৈ নাপায় আৰু ইয়ে ছবিসমূহৰ দৰ্শকৰ পৰিমাণ কমাই দিয়ে তদুপৰি কিছুমান ছবি নিৰ্মাণ কৰোঁতে তাৰ কাহিনীটোতকৈ বেছি নাচ গান কাৰিকৰী কৌশল আদিত বেছি গুৰুত্ব দিয়া দেখা যায় যাৰ বাবে দৰ্শকে সহজতে সেই ছবিখন আদৰি নলয় আৰু সেইবাবে ছবিখনে সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয় তেনেস্থলত দক্ষিণ ভাৰতীয় ছবিসমূহৰ কাহিনী অধিক অৰ্থপূৰ্ণ হোৱা দেখা যায় এনেধৰণৰ আৰু বহুতো কাৰণ আছে কিন্তু এই সমস্যাসমূহৰ ওপৰত যদি ভালদৰে বিবেচনা কৰা যায় যেনে ধৰক সৰু সৰু অঞ্চলসমূহত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা ছবি টিকটৰ এটা উচিত মূল্য নিৰ্ধাৰণ কৰা আৰু কাহিনীৰ ওপৰত অধিক গুৰুত্ব দিয়া এইসমূহ কথাৰ প্ৰতি যদি গুৰুত্ব দিয়া যায় তেন্তে বলিউডৰ ছবিসমূহো এটা সময়ত অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব কাৰণ বৰ্তমানেও বলিউডৰ বহুতো ভাল ছবিয়ে দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যেনে দংগল উৰি আৰু বৰ্তমান বহু চৰ্চিত দ্য কাশ্মীৰ ফাইলছ আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে আগবঢ়াই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ